Hello guys, সকলোকে স্বাগতম জনাইছো মোৰ এই চেনেললৈ। গাইজ আজি আমি ভিডিঅ'টোত ডিসকাস কৰিম যে APSC প্ৰিলিমছৰ অৰ্থাৎ জিএছ পেপাৰ 2 ৰ গোটেই ডিসকাসখিনি আমি আলোচনা কৰিম। কোনখন বুকত পঢ়িলে গোটেই সিলেবাসটো কভাৰ হ'ব। সো তাৰ ওপৰতে মই আজি ভিডিঅ'টো ডিসকাস কৰিম। সো এটা যেটো আছে সিলেবাস ফৰ কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন অৰ জিএছ পেপাৰ 2 200 মাৰ্কস আৰু 80 কুৱেশ্যন টা আহিব। সো এখন পেপাৰৰ মোস্ট ইম্পৰ্টেন্ট পেপাৰ হয় কাৰণ এখন পেপাৰত আপুনি কোৱালিফাই কৰিলেহে আপোনাৰ এখন পেপাৰ চেক হ'ব। সো এখন পেপাৰ পাস কৰিবৰ কাৰণে মই কি পঢ়িছো আৰু আপোনালোকে কি পঢ়িব। সো মই কি পঢ়িছো মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা আপোনালোকক ক'বলৈ ট্ৰাই কৰিম। সো ইয়াৰ কাৰণে মই আপোনালোকৰ আগত আজি এখন বুকছ আনিব গৈছো। বুকছখনৰ নাম হৈছে এখন। সো এইখন বুকছ মই আনিছো। বুকছখনৰ নাম হৈছে 27 years UPSC IS prelims topic wise solve paper 1995 ৰ পৰা 2021 লৈ ইয়াৰ সলভিং হৈ আছে আৰু বুকখন হৈছে মুনাল পেটেল নামৰ এজন ৰাইটাৰ বহুতে চিনি পায় মুনাল পেটেল আৰু ইয়াতে প্ৰিলিমছৰ দুইখন পেপাৰৰ কাৰণে গোটেই কুৱেশ্যন ওয়াইজ অৰ্থাৎ 1995 ৰ পৰা 2021 লৈ ইউপিএসসি কিখিনি কুৱেশ্যন আহিছিল সেই গোটেই কুৱেশ্যনখিনি ইয়াতে কভাৰ হৈ আছে যেহেতু ইউপিএসসি আৰু এপিএসসি সিলেবাসটো একে হয় সো ইউপিএসসি আৰু এপিএসসি সিলেবাসটো যেটো একে হয় খালি এপিএসসি অসমৰ বিষয় অলপ বেছি কৈ থাকে সো এখন বুকত আপুনি অসমৰ বিষয় বেছিকৈ নাপাব সো বাকি যিখিনি গোটেইখিনি সেম হয় সো ইয়াৰ পৰা আপোনালোকে এখন বুকৰ পৰা পঢ়িব পাৰে সো ইয়াতে মই ইয়াৰ যেটো সিলেবাস সো ইয়াৰ সিলেবাসৰ পৰা মই আপোনালোকক ইয়াৰ সিলেবাসটো দেখাই দিবলৈ চেষ্টা কৰিম সো ইয়াতে আমাৰ ফাৰ্স্ট যেটো সিলেবাস আছে হেতু হৈছে যে ফাৰ্স্ট সিলেবাসটো আছিল ইয়াতে কম্প্ৰিহেনশন সো কম্প্ৰিহেনশনৰ কাৰণে ইয়াতে এইখন বুকত ইয়াতে ধুনিয়াকৈ যে ইয়াতে আছে যে জেনাৰেল কম্প্ৰিহেনশন ইংলিশ ল্যাঙ্গুৱেজ কম্প্ৰিহেনশন সো এই যেটো সিলেবাস সো এইখন বুকছত ধুনিয়াকৈ কভাৰ হৈ আছে ইন্টাৰপাৰ্সনেল স্কিলছ ইনক্লুডিং এন্ড কমিউনিকেশন স্কিলছ এইখিনি ইয়াতে আছে ইন্টাৰপাৰ্সনেল স্কিলছ কমিউনিকেশন এন্ড ডিসিশন মেকিং গোটেইখিনি ইয়াতে পোৱা যায় নেক্সট লজিক্যাল ৰিজনিং এন্ড এনালাইটিক্যাল এবিলিটি এইখিনি পোৱা যায় মেন্টাল এবিলিটি এনালাইটিক্যাল এবিলিটি এন্ড লজিক্যাল ৰিজনিং এইখিনি আছে ডিসিশন মেকিং এন্ড প্ৰবলেম সলভিং এইখিনিও এতে ডিসিশন মেকিং এইখিনি গোটেইখিনি আছে প্ৰবলেম সলভিং এইখিনি আছে তাৰ পিছতে জেনাৰেল এন্ড মেন্টাল এবিলিটি এইখিনি মেন্টাল এবিলিটি জেনাৰেল আৰু মেন্টাল এবিলিটি গোটেইখিনি পোৱা যায় বেসিক নিউমেৰিক্স সো এই যিখিনি জিএস পেপাৰ 2 খনৰ কাৰণে যিখিনি সিলেবাস লাগিব সো এই বুকখনত ধুনিয়াকৈ কভাৰ কৰা হৈছে মই বুকখন আপোনালোকক দেখালো ইয়াৰ উপৰি এই বুকখনৰ বিশেষ কিছুমান আৰু বেনিফিট হৈছে এটা যিখন প্ৰিলিমছ এক্সামৰ ফাৰ্স্ট পেপাৰখন আছে যে হিষ্টৰী ইয়াৰ যিখিনি সিলেবাস এই গোটেই সিলেবাসখিনি ইয়াতে কভাৰ কৰি দিছে সো ইউনিট এ বুলি কয় হিষ্টৰী অফ ইণ্ডিয়া ইউনিট বি জিওগ্ৰাফি দিছে ইউনিট সি ইণ্ডিয়ান পলিটি ইকোনমিক এণ্ড সোশ্যাল ডেভেলপমেন্ট জেনাৰেল সায়েন্স এণ্ড ইকোলজি এই গোটেইখিনি এই বুকখনত আমাৰ ইয়াতে কভাৰ কৰিছে নেক্সট আৰু কোন ইয়াৰত কিমানখিনি কুৱেশ্যন আহিছে গোটেইখিনি ইয়াত কভাৰ হৈ আছে সো তাৰ পিছতে আৰু যিখিনি নেক্সট আপোনালোকক দেখাইছো যে ইয়াৰ কুৱেশ্যন বিলাক কেনেকৈ আছে জিএস পেপাৰ 2 ৰ কাৰণে অৰ্থাৎ মেন্টাল এবিলিটি এনালিটিক্যাল ইয়াতে 1995 ত কি কুৱেশ্যন আহিছিল 1995 ত নেক্সট 1996 ত মেন্টাল এবিলিটি পৰা কি আহিছে এই গোটেইখিনি এনেকৈ কৰি 2021 লৈ গোটেইখিনি ইয়াতে কভাৰ হৈ আছে সো কেতিয়াতে প্লাস পইণ্ট আছে আপোনাৰ প্ৰিলিমছৰ কাৰণে এখন বুকছ আপোনালোকে পঢ়িব পাৰে বুকখনৰ নামটো হৈছে 27 years UPSC IS prelims APS prelims topic wise solve paper 1 and 2 1995 আৰু ইয়াৰ ৰাইটাৰটো হৈছে মুনাল পেটেল এখন হৈছে 12 এডিশনৰ আৰু ইয়াৰ প্ৰাইচটো লৈছিল 625 সো এখন আপোনালোকে Amazon বা Flipkartত গৈ যদি এখন অৰ্ডাৰ দিয়ে তেতিয়াহলে এখন আপোনালোকৰ কাৰণে যথেষ্ট সুবিধা কৰিব আৰু ইয়াৰ ওপৰত যদি কিবা কোৱেশ্যন আনসাৰ লাগে মই তাৰ ওপৰত টপিক কৈছে আপোনালোকক দিবলৈ ট্ৰাই কৰিম আৰু বহুত এনে ধৰণৰ ভিডিও আহি আছে কাৰেন্ট এফেয়াৰ্স কোৰ পৰা পঢ়িব লাগিব বা হিন্দু চাব লাগিব নালাগে এই গোটেইখিনি টপিকস মই নেক্সট ভিডিওত আপোনালোকক দিবলৈ ট্ৰাই কৰিম সো যদি ভিডিওটো ভাল পালে লাইক কৰিব যদি আপোনালোকে এক্সপেৰিয়েন্স হয় তেনেহলে কমেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেদৰে ভিডিওবোৰ আহি থাকিব নেক্সট আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিওবোৰ শ্বেয়াৰ কৰিব ধন্যবাদ